ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি চেঞ্চাছৰ কাৰণে গুৰুত্বপূৰ্ণ মানচিত্ৰ কেনেকৈ অংকন কৰিব লাগে আহকচোন আজি আমি এই ভিডিঅ'ৰ জৰিয়তে চাওঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক। এতিয়া যিটো হাউচ লিষ্টিং ব্লকত আমি কাম কৰিব লাগিব, প্ৰথমতে মেপ আঁকিবলৈ হ'লে গাঁৱৰ বা ৱাৰ্ডৰ সীমাটো আমি স্পষ্টভাৱে অংকন কৰিব লাগিব বা জানিব লাগিব। সমগ্ৰ গাঁওখনৰ বাউণ্ডেৰীটো আমি জানিব লাগিব, তাৰপিছত আঁকিব লাগিব। আৰু সীমাৰ আখৰ বাখৰ গাঁওসমূহৰ বিষয়ে আমি জানিব লাগিব আৰু নামসমূহ লিখিব লাগিব আৰু মানচিত্ৰখন পৰিষ্কাৰভাৱে অংকন কৰিব লাগিব। এতিয়া আমি যেতিয়া হাউচ লিষ্টিং অপাৰেশ্যন কৰিবলৈ যাম, আগষ্ট মাহৰ 17 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈ, তেতিয়া আমি এখন প্ৰথম 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত আমি নিৰ্ধাৰিত HLB লৈ গৈ আমি সেই অঞ্চলটোৰ যিটো আমাক ধৰি দিয়া থাকিব তাৰ এটা নক্সা বা মেপ অংকন কৰিব লাগিব। গতিকে নক্সা বা মেপ অংকন কৰোঁতে কিছুমান নিয়ম আমি মানি চলিব লাগিব। গতিকে ইয়াত এখন মই সাধাৰণ নক্সা ৰাফলি এখন ইয়াত মই প্ৰস্তুত কৰি দিছোঁ। গতিকে মই আৰম্ভণিতে কওঁ, যিখন নক্সা মই প্ৰস্তুত কৰিছোঁ সেইখন আমাক ট্ৰেইনিঙৰ সময়ত যিখিনি কথা শিকোৱা হৈছে তাৰ ওপৰত বিবেচনা কৰিহে এইখন অংকন কৰা হৈছে। গতিকে নক্সা এখন আঁকিব লাগিলে প্ৰথমতে আমি তাৰ বহিসীমাটো নিৰ্ধাৰণ কৰি ল'ব লাগিব। তো বহিসীমা যিটো দিয়া থাকিব, বহিসীমা যিটো চিহ্ন, সেই বহিসীমা চিহ্নটো ইয়াত দেখুৱাই দিয়া হৈছে। আপোনালোকে বহিসীমা চিহ্ন কাৰণে ইয়াতে মই দেখাই দিছোঁ, এইটো হৈছে বহিসীমা চিহ্ন। গতিকে প্ৰথমতে আপুনি নিজৰ ক্ষেত্ৰ যিটো অঞ্চলত আপোনালোকক দায়িত্ব অৰ্পণ কৰা হ'ব, ক্ষেত্ৰটো প্ৰথম দিনা গৈ ভালদৰে চাই ল'ব, ভালদৰে সেই ক্ষেত্ৰটো অধ্যয়ন কৰিব। ক্ষেত্ৰটো অধ্যয়ন কৰাৰ পিছত আপোনালোকৰ যিটো HL এপ আছে তাত আপোনালোকৰ মেপখন দিয়াই হ'ব। সেইখনৰ ওপৰত নিৰ্ধাৰণ কৰি আপোনালোকে প্ৰথমতে ক্ষেত্ৰটো ভালদৰে চাই বুজি ল'ব। লগতে সেই ক্ষেত্ৰটোত থকা বিল্ডিং কিমানটা আছে বা চেঞ্চাছ হাউচ কিমানটা হ'ব সেইখিনিৰো এটা পূৰ্বধাৰণা আপোনালোকে কৰিব লাগিব। বিল্ডিঙৰ ধাৰণা আৰু চেঞ্চাছ হাউচৰ ধাৰণাটো আপোনাৰ তাত থাকিব লাগিব, তেতিয়াহে আপুনি এনেকৈ নক্সাখনত সেইবোৰ বহুৱাব পাৰিব। যদি প্ৰথম দিনা গৈ আপুনি যদি বিল্ডিঙৰ ধাৰণাটো নাথাকে যে আপোনাৰ এৰিয়াটোত কিমানটা বিল্ডিং আছে, কিমানটা চেঞ্চাছ হাউচ আছে, তেতিয়া কিন্তু আপোনালোকে এনেকৈ অংকন কৰিব নোৱাৰিব। যিয়ে নহওক, প্ৰথমতে বহিসীমাটো নিৰ্ধাৰণ কৰি ল'ব। আপোনালোকক এনেকৈ বহিসীমাটো মই যেনেকৈ আঁকিছোঁ নিৰ্ধাৰণ কৰি ল'ব। ছবিসমূহ সদায় পেঞ্চিলেৰে আঁকিব লাগিব। তাৰপিছত বহিসীমা নিৰ্ধাৰণ কৰাৰ পিছত আমি পথলৈকে আহিব লাগিব। প্ৰথমতে যিটো পথ আমি নিৰ্ধাৰণ কৰিব লাগিব সেইটো হৈছে পকা পথ বা পকা ৰাস্তা বুলি যাক কয়। তো পকা ৰাস্তাৰ চিহ্ন হৈছে দুটা পেৰেলেল লাইন। এইটো কি ৰাস্তা বুলি কয়? পকা ৰাস্তা। গতিকে মোক যিটো এৰিয়া দিছে মই ধৰি ল'লোঁ তাৰ এইটো এটা হৈছে পকা ৰাস্তা। গতিকে পকা ৰাস্তাটো হাতেৰে মই ফ্ৰী হেণ্ড এনেকৈ অংকন কৰিছোঁ। গতিকে এইটো হৈছে পকা ৰাস্তা। পকা ৰাস্তাৰ পিছত আমি আঁকিব লাগিব কেঁচা ৰাস্তা। কেঁচা ৰাস্তাৰ চিহ্ন কি? কেঁচা ৰাস্তাৰ চিহ্ন হৈছে এইটো হৈছে কেঁচা ৰাস্তাৰ চিহ্ন। গতিকে ইফালে এটা পকা ৰাস্তা গৈছে, ইফালেও গৈছে, ইফালেও গৈছে, কিন্তু ইয়াৰ পৰা আমাৰ কি ৰাস্তা আৰম্ভ হৈছে? ইয়াৰ পৰা আমাৰ কেঁচা ৰাস্তা আৰম্ভ হৈছে। গতিকে কেঁচা ৰাস্তাৰ কাৰণে ডটেড লাইন কিছুমান আমি এনেকৈ দিব লাগিব। এইটোৱে কি বুজাব? কেঁচা ৰাস্তা। গতিকে কেঁচা ৰাস্তাটো ইয়ালৈকে গৈছে। তাৰপিছত আহিব উপপথ। উপপথৰ কাৰণে আমি কি ৰাস্তা আমি ইউজ কৰিম? উপপথৰ কাৰণে আমি এনেকুৱা ৰাস্তা আমি ইউজ কৰিম, ছিংগেল ডটেড লাইন। গতিকে এই যি ছিংগেল ডটেড লাইনসমূহ দেখিবলৈ পোৱা গৈছে এইসমূহে এটা এটা কি বুজাইছে? উপপথ বুজাইছে। লগতে এই ইয়াত থকা যি দুটা ৰাস্তা আছে এই দুটা ৰাস্তাই কি বুজাইছে? এই দুটা ৰাস্তায়ো আমাৰ কেঁচা ৰাস্তাই বুজাইছে। এইখিনি প্ৰথমতে লেআউট আমি অংকন কৰি ল'ব লাগিব। ঘৰসমূহ আমি পিছত বহুৱাব লাগিব, কিন্তু ৰাস্তা আৰু বাউণ্ডেৰী এইটো আমি আগতে বহুৱাই ল'ব লাগিব। লগতে চাৰিসীমা, যদি আপোনাৰ HLB ব্লকটোৰ উত্তৰ পশ্চিম দিশত বা পূব দিশত বা দক্ষিণ দিশত যদি আন HLB ব্লকসমূহ আছে বা কিবা মেইন ৰাস্তা আছে সেইসমূহৰ নাম আপোনালোকে লিখিবলৈ নাপাহৰিব। গতিকে আৰু লগতে মূল যিটো পথ এই পথসমূহৰো যদি নাম আছে সেই নামসমূহ আপোনালোকে লিখিব লাগিব। তো ইয়াৰ পিছত আমি কি কৰিম? ইয়াৰ পিছত আমি যিহেতু প্ৰথম দিনা বা দ্বিতীয় দিনাই আমি কোনটো ৰাস্তাত কোনটো এৰিয়াত কিমানটা ঘৰ আছে, কিমানটা চেঞ্চাছ হাউচ আছে আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব। গতিকে তাৰপিছত আমি ঘৰসমূহ অংকন কৰিম। গতিকে সদায় আমি
কোনটো দিশৰ পৰা আৰম্ভ কৰিব লাগিব আমি সদায় এই দিশটোৰ পৰা আৰম্ভ কৰিব লাগিব এই দিশটোৰ পৰা উত্তৰ পশ্চিম দিশৰ পৰা আমি আৰম্ভ কৰিব লাগিব গতিকে এইটো হৈছে ষ্টাৰ্টিং পইণ্ট এইটো হৈছে ষ্টাৰ্টিং পইণ্ট ইয়াৰ পৰা আমি আৰম্ভ কৰিম গতিকে এই যি এৰ' মাৰ্ক কেইটা ইম্পৰ্টেণ্ট এৰ' মাৰ্ক কেইটাই কি বুজাব আপুনি এজন ইনুমাৰেটৰ হিচাপে ক'ৰ পৰা ক'লৈ গৈছে সেইটো বুজাব এতিয়া ঘৰসমূহৰো কিছুমান চিহ্ন আছে আৱাসিক অনাৱাসিক গৃহ গতিকে আৱাসিক মানে মানুহ থকা আৰু অনাৱাসিক মানে মানুহ নথকা আৰু কেঁচা ঘৰ আৰু পকী ঘৰ এইসমূহ চিহ্ন আমি মনত ৰাখিব লাগিব আৰু অলৰেডি আমাক ট্ৰেইনিঙৰ সময়ত কোৱা হৈছে গতিকে ধৰি ল'লোঁ প্ৰথম ঘৰটো আৱাসিক ঘৰ গতিকে এইটো হ'ব 1 নম্বৰ তাৰপিছত আমি কোনটোত গ'লোঁ ইটো আমি আৱাসিক বুলিয়ে ধৰিলোঁ এইটো হ'ব 2 নম্বৰ তাৰপিছতটো গ'লোঁ এইটো কিন্তু অনাৱাসিক ইয়াত কোনো ধৰণৰ মানুহ নাই গতিকে এইটো হ'ব 3 নম্বৰ আমি ধৰি ল'লোঁ তাৰপিছত এইটো হ'ল 4 এনেকৈ আপোনালোকে মুভমেণ্টসমূহ দেখুৱাই থাকিব লাগিব 4ৰ পিছত আমি গ'লোঁ ছাপ'জ এইটোলৈকে তো এইটো কিহৰ চিহ্ন এইটো আছিল মন্দিৰৰ চিহ্ন তো মন্দিৰটো হ'ল ছাপ'জ 4 পিছত আমি ধৰি ল'লোঁ এইটো আমি ইয়াতে দিলোঁ এইটো হ'ল 5 তাৰপিছত আমি মন্দিৰৰ পিছত আমি কি পালোঁ এখন বিদ্যালয় যাক বি বুলি লেখা হৈছে বিদ্যালয় হ'লে আমি বি বুলি লিখিব লাগিব চিকিৎসা হ'লে চি বুলি তাৰপিছত পঞ্চায়ত হ'লে প বুলি আমি লিখিব লাগিব প্ৰথম যিটো আখৰ তো বিদ্যালয়টো ছাপ'জ আমি ধৰি ল'লোঁ কিমান নম্বৰ এইটো আমি ধৰি ল'লোঁ 6 নম্বৰ আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে 6 নম্বৰটো দিব পাৰিব ছাপ'জ ধৰি ল'লোঁ বিদ্যালয় ইয়াতে আপোনালোকে বাহিৰতো দিব পাৰিব 6 তাৰপিছত আমি ক'লৈকে যাম যিহেতু আমি এনেকুৱাকৈ আমি গতি কৰিব লাগিব সৰ্পিল আকাৰত গতিকে বিদ্যালয়ৰ পিছত আমি আহিম এইটো দিশত তো এইটো ত্ৰিভুজ এইটো কেনেকুৱা ত্ৰিভুজ এইটো কেঁচা বিল্ডিং বা কেঁচা ঘৰ গতিকে এইটো আমি দিলোঁ 7 তাৰপিছত এনেকৈ গৈ থাকিলোঁ 8 এনেকৈ গৈ থাকিলোঁ 9 এইটো ছাপ'জ কেঁচা বিল্ডিং কিন্তু অনাৱাসিক তো এইটো দিলোঁ 10 তাৰপিছত আহিলোঁ আমি এনেকৈ 11 তাৰপিছত আহিলোঁ 12 তাৰপিছত আহিলোঁ 13 তাৰপিছত আমি ক'লৈ যাম তাৰপিছত আমি এনেকৈ যাম 14 তাৰপিছত আহিলোঁ এনেকৈ 15 এতিয়া ক'লৈকে যাম 15ৰ পিছত আমি যাম আমি এনেকৈ দেখুৱাই দিম এইটো ইনুমাৰেটৰৰ মুভমেণ্ট এইটো 16ৰ পিছত গ'লোঁ আমি 17ৰ পিছত গ'লোঁ 18 19 20 21 22 23 24ৰ পিছত আহিলোঁ আমি 25ৰ পিছত 26টো কৰিলোঁ ছাপ'জ 26 27 28 29 আৰু 30 এইটো এণ্ড পইণ্ট ইয়াত আমাৰ শেষ তাৰমানে মোৰ তাত 30টা ঘৰে আছিল এতিয়া কোনোবা ঘৰত যদি 2টা চেঞ্চাছ হাউচ থাকে ছাপ'জ এইটো ঘৰতে 2টা চেঞ্চাছ হাউচ আছিল তেনেহ'লে আমি ব্ৰেকেটত আমি যদি 2টা থাকে 2টা লিখিম বা 3টা থাকিলে 3টা লিখিম তো আমি চেঞ্চাছ হাউচবিলাক মেনশ্যন কৰি তলত ব্ৰেকেটত লিখি থৈ যাব লাগিব গতিকে এনেকৈ আমি এক্সেল এপত ডাটাখিনি এণ্ট্ৰি কৰাৰ আগত এনেকৈ ধুনীয়াকৈ 2খন মেপ অংকন কৰিব লাগিব গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ